কবিতার শিরোনাম তাইর হেনু অসুখ। কবি ভুবন গৌতম, আবৃত্তি দীপপ্ৰতিম বৰা। সন্ধিয়া নামি অহাৰ লগে লগে বাঢ়ি আহে ব্যস্ততা। দিনটোৰ উদঙীয়া পথবোৰ ব্যস্ত হৈ পৰে ক্ৰমান্বয়ে। জীপাল হৈ উঠে তিনিআলি চাৰিআলিৰ চুকবোৰ। কাঞ্চি, মাংৰি, চেনিমাই, ঐমেলিৰ ভাটিবোৰত বাঢ়ি আহে ব্যস্ততা সন্ধিয়া নামি অহাৰ লগে লগেই। জলকীয়া নিমখ শুকান বুট চুবাই চুবাই লানি নিচিগা আড্ডাবোৰত বাঢ়ি আহে অসংলগ্ন কথাৰ ব্যস্ততা। বহুদিনেই হ'ল তাইৰ খবৰেই পোৱা নাই। বহুদিন হ'ল তাইৰ চাংঘৰত উঠাই নাই। লোৱা নাই তাইৰ হাতে দিয়া এবাটি চাই আপুঙৰ জুতি। শুনিছোঁ তাইৰ হেনো অসুখ। বিবৰ্ণ হৈ পৰা তাইৰ মুখৰ হেতা পৰা হাঁহিয়ে যাচি দিয়া চাই আপুঙৰ ৰাগীত নিস্তেজ পৰা তাইৰ মুখ মোৰ চাৱনীয়ে উজলি পৰা আজিও মনত পৰে। মোৰ চাৱনীয়ে উজলি পৰা আজিও মনত পৰে।